পালোহি আৰু আজি আহিছো আমি বাইকত নহয় বাইকত মই বহুবাৰ আহিছো আৰু বৰ্তমান আমি যাম বিকাবালি যাম তো বিকাবালি মই গৈছো বাইকত কিন্তু এবাৰ আহিছো চাইকেলত ইয়াতে প্ৰায় 60 কিলোমিটাৰমান হ'ব তো 60 কিলোমিটাৰ আহিছোঁ আৰু 40 কিলোমিটাৰ বাকী আছে যাবলৈ তো ভিডিঅ'টো চাই থাকিব আৰু বতৰটো আজি খুব I'm very excited, really. I'm very excited. Kabali, ideal also. Best experience. প্ৰথমবাৰ পুৰা সিহঁতৰ জোচ আছে পুৰা সেইকাৰণে আগত গৈ আছে দুইটা তো চাই থাকিব ভিডিঅ'টো চেঞ্জ কৰি দিলে এবাৰ আমাৰ চিৰঞ্জিতখন চলাওঁ আটাইতকৈ ভাল মুকেশ দাখন লাগিছে কিন্তু এতিয়া এখনকে চলাওঁ অসমৰ সৌন্দৰ্য আৰু ৱেডাৰটো বহুত ভাল হৈ আছে আজি চ' ৰাইড কৰি ভাল লাগি আছে ইমান টাফ হোৱা নাই এতিয়ালৈকে আৰু মুকেশেও পুৰা ব্লগ বনাই আছে ধুনীয়া লাগিছে ফাইনেলি বহু কষ্ট ফলত বগিবিল দলং পাইছোহি মানে পালোহি আৰু সেইখন দেখি চাগে তাততো চাইকেল চলাই যাব নোৱাৰিম বহুত ওখ ভাগৰ লাগি গ'ল দেই আৰু তেনেকৈ একো খোৱাও হোৱা নাই আমাৰ অকল চাহ খাইছোঁ ইপাৰতে আৰু কিবা খাম আৰু
Kayaknya jadi gue